নমস্কাৰ গাইজ, মই গা পা ধুই আহি ইয়াৰ চুলিখিনি টুকি লৈছোঁ। আজি মাথাত চুলিখিনি ধুইছিলোঁ আৰু ভণ্টিয়ে স্কুল ওলাইছে, আয়ে ফালে কঠীয়াদান বাচি আছে। চবেই চবৰ কাম কৰি আছে, ময়ো সেইটো কাৰণে মোৰ নিজৰ কাপোৰখিনি শোৱা কাপোৰখিনিকে ৰ'দত দি লৈছোঁ। যিহেতু ঠাণ্ডা দিন ভাল লাগে ৰ'দত দিলে আৰু এইফালে মোৰ চুলি ইমানেই বেছি হৈছে, টানি দিলে গোটেই চুলিয়ে হৈ যায়। আৰু মই আহিছোঁ বৰমাহঁতৰ ঘৰলৈ, ইয়াৰ বৰ্তাই গাড়ী ধুই আছে। বৰমা গৈছে পথাৰলৈ ধান দাবলৈ বুলি, আৰু মই পথাৰত চাহ দিবলৈ হ'ল, সেইটো কাৰণে ৰুটিকে পুৰি লৈছোঁ। পেটটো ভৰিব, অলপমান ভাতটো অকণমান দেৰিকৈ দিলেও হ'ব। দাৱনি লগা নাই পৰা আমাৰ মায়েহে দাই আছে দেই, আৰু পথাৰলৈ অহা দেৰিয়ে হ'ল, সেইটো কাৰণে চাহটো দি আহিলোঁ। কাপোৰখিনি ভৰাই লৈছোঁ, যিহেতু অথনি ৰ'দত দিছিলোঁ। জাপি মেলি মোৰ নিজৰ কামখিনি কৰি লৈছোঁ। কামখিনি কৰি ল'লেহে আজৰি হ'ম, নহ'লে থাকিয়ে যায়। আৰু ফাইনেলি হৈ গ'ল। মই এনেকৈ জাপি থওঁ, আপোনালোকে কেনেকৈ জাপে ক'বচোন দেই কমেণ্ট কৰি। আৰু ঘৰত থাকিলেহে বেছি কাম হয়, পথাৰত থাকিলে ইমান কামেই নহয়। মই ভাত পানী বনাই লৈ আকৌ বাঢ়ি লৈছোঁ পথাৰলৈ নিবলৈ। ভণ্টিও যিহেতু স্কুলৰ পৰা পালেহি, তাইৰ পৰীক্ষা আছিলে। স্কুলৰ পৰা আহি আৰু এহেঁতৰ ক'বই নালাগে, ইমান কাজিয়া, ভাতৰ লগত কিবাৰ লগত ইমান কাজিয়া। দুইজনী দেখিছে নহয় আপোনালোকে। আৰু অকণমান গধূলিখিনি সময়ত অলপমান ওলাই আহিলোঁ ফুচকা খাম বুলি। ভণ্টিয়ে খুৱাব বোলে, মই আজি নোখুৱাওঁ। তায়ে খুৱাই দেই বেছিভাগ। আৰু এইটো আমাৰ পোৱালিটো দাইহঁতৰ পোৱালিটো, তাক বোলে চিপছ লাগে। দোকানখন এতিয়া খুলিছেহে, আমি প্ৰথম কাষ্টমাৰ। ফুচকা বৌদৈ বনাই আছে, বৌয়ে, মোৰ বৌ হয়, বৌয়ে বনাই আছে। আৰু ফুচকা বনাই হৈ গ'ল। কেনেকুৱা লাগিছে তাকে খাই চাওঁ। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন দেই। তেতিয়াহে মই আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম। আজিলৈ ভিডিঅ'টো ইমানেই, আহিছোঁ, বাই বাই।